চাটনি আৰু এই চাটনিটো খাবলৈ বহুত টেষ্টি গতিকে এইটো বনাম মই ইয়াৰ লগতে দিম মই নহৰু আদা জলকীয়া অকণমান কেঁচা পিঁয়াজ নৰসিংহৰ পাত আৰু আছে ইয়াত ভেদাইলতা আৰু ইয়াত আছে এইটো মচুৰ দাইল আৰু লগত আছে বিলাহী গুড়াটো এইখিনি আটাইখিনি মই মিক্সিত মাৰি ল'ম এতিয়া পাতাটো মাৰি ল'ব পাৰে আপোনালোকে পাতাটো পিচি ল'ব পাৰে দাইলটো মই বহুত টাইম তিয়াই থৈ দিছিলোঁ প্ৰায় 1 ঘণ্টামান মই তিয়াই দিছিলোঁ তাৰপিছত ভালদৰে পিচি থৈছোঁ আৰু এতিয়া মই এইখিনি আটাইখিনি মিক্সিত পিচি ল'ম বিলাহী কৰি লৈছোঁ হৈ গ'ল মোৰ বিলাহীটো আচলতে দুটা দিব লাগে আৰু কেঁচা বিলাহী হ'লে ভাল কিন্তু মোৰ কেঁচা বিলাহী নাই সেইটো পকিয়ে গৈছে গতিকে এইটোকে দিম আৰু হৈ গ'ল মই ইয়াত দাইলটো দি দিছোঁ তাৰপিছত দিছোঁ মই পিঁয়াজ তাৰপিছত দিছোঁ আদা তাৰপিছত দিছোঁ নহৰু এয়া আলু বেছি ডাঙৰ আলু নল'ব অকণমান সৰু চাইজৰ আলু ল'ব আৰু এয়া নৰসিংহৰ পাত আৰু ইয়াতে এয়া ভেদাইলতাৰ পাত আটাইখিনি মই এতিয়া ধুনীয়াকৈ পিচিম আটাইখিনি মই দিছোঁ নিমখ দিছোঁ লগতে জলকীয়া দিছোঁ গোটেইখিনি মই এতিয়া মিক্সিত এতিয়া বিলাহীটো দি দিছোঁ তাৰ ওপৰতে ভাজি দিছোঁ আকৌ মই অলপ নেমু চেপি দিছোঁ তাৰপিছতে দিম মই এতিয়া গুড় দিছোঁ অকণমান মানে জ্বলা টেঙা মিঠা নিমখীয়া হ'ব ফাইনেল এইটো কেঁচা আলুৰ চাটনি কেনেকুৱা লাগিছে দেখিবলৈ ধুনীয়া লাগিছে আৰু নিশ্চয় ভাল হ'ব চাগে মজা খাব আপোনালোকক খাব এনেকৈ বহুত ধুনীয়া হয় চাটনিটো কেঁচা আলু যেন নালাগে বহুত টেষ্টি হৈছে বহুতেই টেষ্টি হৈছে খাই থাকিব আপোনালোকে এনেকৈ বনাই খাব বহুত ধুনীয়া লাগিছে খাব দেই আপোনালোকে আৰু খাই কেনেকুৱা লাগে মোক কিন্তু কমেণ্ট কৰি এটা জনাব কেনেকুৱা লাগে ফাইনেল হৈ গ'ল গোটেইখিনি মিশ্ৰণটো ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু খাবলৈ বহুতেই টেষ্টি হৈছে মই টেষ্ট কৰি চাইছোঁ আচলতে সেইকাৰণে টেষ্টি হৈছে এতিয়া আপোনালোকেও খাব আৰু বনাই খাই কেনেকুৱা লাগে এটা মোক জনাব আকৌ আপোনালোকে খাই জনাব দেই ধুনীয়া হৈছে এইটো চাটনিটো মজা হৈছে আচলতে ইয়াত বহুতখিনি দিব লাগে কেঁচা আলুৰ কাৰণে আৰু মচুৰ দাইল কাৰণে মচুৰ দাইলখিনিৰ গোন্ধ যাতে নাহে সেইটো আপোনালোকে কিন্তু কেয়াৰ ৰাখিব কাৰণ মচুৰ দাইলৰ গোন্ধ এটা পায় কেঁচা কেঁচা সেইটো যাতে নাহে গোন্ধটো আলুটো কেঁচা সেইটো যাতে গোন্ধ নাহে সেইকাৰণে নৰসিংহ আৰু ভেদাইলতাৰ পাত দিয়া হৈছে ঘৰতে পালে মোৰ কি যেন লাগিছে জনমে জনমে তুমি মোৰ এনে যেন লাগিছে